আমাক 5জন ল'ৰাই আগুৰিলে। সিহঁতৰ হাতত দুটাৰ ডেগাৰ আৰু কেইটামান টোকান। আগত 3জন, পিছত 2জন আমাক আগুৰিলে। আগুৰি ডেগাৰখন জোকাৰি হেডমাষ্টাৰে ক'লে, প্ৰাণ দিবি নে টকা দিবি? তেতিয়া তেওঁ নিমাত হৈ থাকিলে নহ'ব বুলি ধৰিলে হাতত। ধৰি এটাই টকাৰ বেগটো ল'লা আৰু এটা এইদৰে হাত দুখন বান্ধিলা পিছৰ দিকে, বান্ধি ভৰি দুখন জুতিয়াই ইয়াত গাঁঠি দিলা। গাঁঠি দি বগৰী থলা তেওঁক। কাঢ়ি আছিল। এতিয়া সেই পুখুৰীটোৰ পানী খাওঁ যায় আমি পিয়াহ লাগিলে। মানে পুখুৰীত নামি পেলাই নামি খাওঁ যায়, সুবিধা একো নাই। কচু পাতে খাই নে? কচু পাতে দিও খাওঁ, কেতিয়াবা এনেকৈ আজুলি মাৰি পেলাই খাওঁ। দৰিয়লি প্লাছৰ নকোৱা কথা অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে মোৰ নিজৰ ডাঙৰ খুৰা মহিধৰ চক্ৰৱৰ্তী। দাদা, আজি আপোনাৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। আপোনাৰ ডেকা কালৰ কথা, আপোনাৰ শিশুকালৰ কথা। মই পাৰাখিনি ক'ম, যিখিনি পাৰোঁ। এতিয়া আপুনি যিখন ঘৰত আছে এইখন পাম? এইখন পাম। ঘাই ঘৰ ক'ত আছিলে? ব্যাসপাৰা। ব্যাসপাৰা। আপোনাৰ জন্ম ইয়াত হৈছে নে ব্যাসপাৰা? মোৰ ইয়াতে হৈছে। মোৰ ককাইদেউ তাতে জন্ম হৈছিল আৰু বহিনী এটা আছিল বিধৱা, তেওঁৰো জন্ম তাতে। তাৰপিছত প্ৰথম জন্ম মোৰ ইয়াতে। হয়, আপুনি যেতিয়া ইয়াত ডাঙৰ দীঘল হৈছে আপুনি নিশ্চয় ইয়াৰ আশে পাশে থকা বিদ্যালয়ত পঢ়িছিল? ক'ত পঢ়িছিল? গভৰা LP স্কুলখনত। তেতিয়া কেনেকুৱা আছিল বিদ্যালয়ৰ পৰিৱেশটো? বিদ্যালয়ৰ পৰিৱেশ খুব ভাল। ঠিক সময়মতে যাব লাগিব, আহিব লাগিব। আৰু চিন্তামণি হেৰি আছিল, জুনিয়ৰ চিন্তা কলিতা কিবা পাহৰিছে, টাইটলটো পাহৰি গ'লোঁ। তেওঁ আছিল শিক্ষক, ধুনীয়া শিক্ষা দিয়ে। এডাল দোকান লৈ আহে, ভাজোৱা দোকান, সেইডালেদি খোজকাঢ়ি আহি থাকে। তেওঁ খোজকাঢ়া মানুহ, চাইকেল কৰিব নোৱাৰে। আহি তাতে গভৰা স্কুলত আমাক শিক্ষাদান দিছিল। মোক বৰ ভাল পাইছিল, মৌখিক চৌখিক বহুত পাইছিল, ভাল পালোঁ মই শিক্ষকজন। তাৰপিছত কিছুদিন পিছত তেওঁ ট্ৰান্সফাৰ হৈ গুচি গ'ল। সেই সময়ৰ স্কুলৰ যিটো পৰিৱেশ, আজিকালিতো স্কুলবিলাকত ডেস্ক বেঞ্চ বা বিভিন্ন ধৰণৰ সা সুবিধা চৰকাৰবিলাকে কৰি দিছে। আপোনালোকৰ দিনত আপোনালোক কেনেকৈ পঢ়িছিল? আমাৰ দিনত ডেস্ক বেঞ্চ একো নাই, একোটা থলীয়া লৈ যাব লাগে, মানে বস্তা পটাৰ বস্তা। সেই বস্তাটো পাৰি বহিব লাগে, নহয়তো বহাধাৰী লৈ যাব লাগে। বহাধাৰীখন তাতে থৈ আহিব লাগে, নেক্সট ডে আকৌ সেই তাতে বহিব লাগে পাৰি। এনেকুৱা পৰিৱেশ। এই শিক্ষকজনৰ চেয়াৰখন, টেবুলখন, তাত বাহিৰে একো নাই। খোৱা পানী চানী এইবিলাক ঘৰৰ পৰা? নাই, এইবিলাক একো ব্যৱস্থা নাই। এটা পুখুৰী আছিল, এতিয়া সেই পুখুৰীটোৰ পানী খাওঁ যায় আমি পিয়াহ লাগিলে। মানে পুখুৰীত নামি পেলাই নামি খাওঁ যায়, সুবিধা একো নাই। কচু পাতে খাই নে? কচু পাতে দিও খাওঁ, কেতিয়াবা এনেকৈ আজুলি মাৰি পেলাই খাওঁ। মানে ফিল্টাৰৰ ব্যৱস্থা নাছিল এতিয়া নিচিনা? তেতিয়া আপোনাৰ এই পুখুৰীৰ পানী যে খাইছিল তেতিয়া বেমাৰ হোৱা নাছিল বাৰু? নাই, একো বেমাৰ নাই। সেই পুখুৰীটোৰ পানী বহুতে খাইছিল, অৰ্থাৎ ঘৰলৈ লৈ যায় কলহত আৰু পানী খায়। তেতিয়া দমকলৰ ব্যৱস্থা নাই। এতিয়াতো আমি দমকলৰ পৰাই আকৌ ফিল্টাৰ কৰোঁ। ফিল্টাৰ তাৰপিছত আকৌ কেণ্ডেল ফিল্টাৰ কৰি খোৱা যায় বা বিভিন্ন ধৰণৰ সাৱধানতা লোৱা যায়। কিন্তু আপুনি যে ক'লে তাৰ পুখুৰীটোৰ পানী আমি খাইছিলোঁ, কোনো ফিল্টাৰৰ ব্যৱস্থা নাছিল? নাই, একো নাই। ফিল্টাৰ বেমাৰ আজাৰ হোৱা নাছিল? একো বেমাৰ নাই। কেতিয়াবা অলপ পানী লগা কিবা অলপ অসুখ হয়, কমি যায়। গতিকে ডাক্তৰ ডেৰাচিৰ বৰ বিশেষ প্ৰয়োজন নাছিল। গতিকে একোতো অসুবিধা একো নাই সেইবিলাক অসুখৰ বেমাৰৰ। সেই সময়ত আপোনাৰ ঘৰখনৰ যিটো ঠাইত আছিল ঘৰখন, এই ঘৰৰ আশে পাশে হাবি জংঘল কেনেকুৱা আছিল? বহুত আছিল, হাবি জংঘল চাৰিওফালে, মাজত ঘৰ, বাট পথবিলাক সৰু সৰুৱে, মানুহটো অকণমান যাব পাৰি, দুই চাইডে বন হাবি। এইটো বিৰিণা বুলি কয়, বিৰিণা বন, সেইবিলাক কাটি কুটি পেলাই অলপ বহল কৰি পেলাই লোৱা হৈছে কিছুদিনৰ মূৰত। আপোনাৰ এতিয়া বৰ্তমান বয়স? মোৰ বয়স 84 হ'ল। 84 বছৰ আগৰ আমি কথা এতিয়া পাতি আছোঁ। তেতিয়া আপুনি ঘৰৰ আশে পাশে জন্তু জানোৱাৰ দেখিছিল? দেখিছিলোঁ দুই একোটা। বিশেষকৈ এই হেৰি আছিল, বাঘ আছিল, বাঘ। বিশেষকৈ বাঘে গৰু ধৰে, বাঘ আছিল, টিং বজাব লাগে, জুই ধপধপকৈ জুই ধৰি দিয়ে পিঠা হাতে,
জুই ধৰি দি পেলাই হুল্লি হাই কৰি দিলে আঁতৰি হৈ যায়। এতিয়া আমি সন্ধিয়া যেনেকৈ ফুৰিবলৈ ওলাই যাওঁ এই মানে নিঃসন্দেহে আপোনালোকৰ দিনত এই নাই 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 সন্ধিয়া হোৱাৰ লগে লগে আৰু চুপচাপ বাটলৈ যাব নেদে। তাৰমানে বাঘ আহি যাব পাৰে বাঘ হৈ পাৰে বা অন্য সাপ ধান কিবা কিবি বহুত হাবি জংঘল যিহেতুকে আছে জন্তু আগমন ঘটিব পাৰে পাৰে। গতিকে মাই পিতাই কৈছিল যে তহঁতে নল'বি গধূলি, আৰু সেই জুই চাতি লৈ পেলাই আঁতৰত যাব লাগিলে জুই চুই লৈ যায়, কাৰণ প্ৰকাণ্ড সাপবিলাকো আছিলে বিষাক্ত সাপ। এতিয়া কমছে কিন্তু বহুত সাপ আমি লাগাল পাইছোঁ। এতিয়াতো বহুত পৰিৱৰ্তন দেখিছে তেতিয়াৰ দিনৰ পৰা আজিৰ তাৰিখলৈকে বহুত পৰিৱৰ্তন, স্বৰ্গমত্য পাতালৰ নিচিনা হৈছে। ইমান পৰিৱৰ্তন হৈছে। আমাৰ দিনৰ যিবিলাক কথা এতিয়া সম্পূৰ্ণ বেলেগ হৈ গৈছে। এতিয়া ধৰক এতিয়াৰ দিনত মানুহে এখন সৰু গাড়ী লৈ অহা যোৱা কৰে বা ঘৰে ঘৰে সৰু গাড়ী হৈছে লৈছিল, বা বিবাহ পাৰ্বণ এইবিলাকতো গাড়ী ব্যৱহাৰ কৰে। আপোনালোকৰ দিনত আপোনাৰ বিয়াখনত হাতী ব্যৱহাৰ কৰিছিল নে গাড়ী ব্যৱহাৰ কৰিছিল নে কি ব্যৱহাৰ কৰিছিল? গাড়ী নাই, আনকি চাইকেলখনো নাই বুলি কয় পাৰে। আমি চাইকেল মাৰা মানুহ দেখিলে দৌৰি চাওঁ, চকাকেইটা ঘূৰি ঘূৰি যায় হাঁহো সৰুতে। গতিকে এই অৱস্থাটো আমি দেখিছোঁ। আৰু বিয়াত চলছিল হাতীৰ ওপৰত দৰাটো আহিব লাগে, কইনাটো আহিব লাগে দোলা এখন আছিল, দুটা বাঙাল এই কান্ধত লয়, কইনাটো বহি লৈ এডাল হেৰি আছে, দোলাৰ এডাল জৰি আছে, মুখা এখন এইখনত ধৰি কইনাটো এইদৰে বহি আহে। দু চাইডে সিহঁতে ভাগুৱে লৈ আহি থাকে আৰু দুজন এক্সট্ৰা আহে, কাৰণ সিহঁতক সলনি দিয়ে আৰু মাটিত থব নৰে। মানে কইনা য'ৰ পৰা কান্ধত লয় একেবাৰে ঘৰ পাব লাগিব, কোনো কাৰণত মাটিত থব নোৱাৰে। আৰু গতিকে দুজন কাষে কাষে আহি থাকে। দুজন কাষত আহে, সিহঁতে দৰকাৰ হ'লে সলনি দিয়ে। আৰু দৰাটো ক'ত আহে? দৰাটো হাতী, দৰা আৰু যিটো মিঠা কৰা তেওঁলোক হাতীত আহে। দৰা আৰু মিঠা হাতীত। যিবিলাক মানুহ লগত গৈছিলে খোজকাঢ়ে, অন্য একো ব্যৱহাৰ নাই। সিহঁতে খোজকাঢ়ি আহিল, দৰা কইনা আগা আহি ঘৰ পালে পাই সেই হেৰি যাত্ৰা কলপল্লিৰ পৰা থিয় হৈ থাকিব লগা হয়, কাৰণ মানুহখিনি আহি নাপায়, খোজকাঢ়ি আহিব লাগিব। গতিকে অন্ততঃ আধা ঘণ্টাৰ পিছত অৱশ্যে আহি পায়। একে কথা, আমি হাতীত আহিছোঁ, খোজকাঢ়ি আহিছোঁ, দোলায়ো খোজকাঢ়ি আহিছে, গতিকে পদাতিকখিনিও খোজকাঢ়ি আহিছে এনেকৈ। গতিকে আধা ঘণ্টাৰ পিছত সেই মানুহখিনি পাহৰি বাৰু যিয়ে নহওক। এতিয়া আপুনি প্ৰাথমিক বিদ্যালয় পাছ কৰিলে, পাছ কৰি গৈ আপুনি ক'ত পঢ়িলে পিছত? তাৰপিছত হেৰি পঢ়িলোঁ, দুনিয়া এম ভি স্কুলত পঢ়িলোঁ। প্ৰধান শিক্ষক হৈছে ৰামেশ্বৰ কোচ, তেওঁ চিপাঝাৰৰ মানুহ, খোজকাঢ়ি আহে। আৰু জগত বনিয়া, এইবিলাক সেইফালৰ পৰা। আপোনালোকৰ দিনত এই শাৰীৰিক শাস্তি দিছিল নেকি শিক্ষকবিলাকে? আজিকালি নিদিয়ে। শাৰীৰিক শাস্তি বৰ বিশেষ নাই, কিন্তু দুই এগৰাক কোব মাৰে খং উঠিলে। আপুনি কোব খাবলগীয়া হৈছিল নে কেতিয়াবা? কোব খাবলগীয়া হৈছিল? মই কোব খাব প্ৰায় নাই বুলি ক'ব পাৰি, কাৰণ অভি শৰ্মাই একদিন কোবালা। কিহৰ কাৰণে কোবালে আপোনাক? এইখিনিতে এই গৰু কৰি এইখিনিতে কোবাই অভি শৰ্মাই। কিহৰ কাৰণে কোবালে? পৰিমিতিৰ অংক এটা যে ইমান দীঘল, ইমান পুতল, ইমান ঘৰে তাৰ দলিচা পাৰোতে ইমান পইচা খৰচ হয়, গতিকে কিমান টকা লাগব দলিচা পাৰোতে ঘৰটো, এই অংকটো দিছিল আৰু মোক মাতিছিল এইবোৰ টকা। ময়ো অংক পাৰোঁৱে আগে, মই ভাবিলোঁ পাৰিমেই, সাহ হৈছে মোৰ। চকডাল লওঁ অংকটো লাখ। এতিয়া মই তেওঁৰ দাবীতে মানে এতিয়া হতাশান হ'লোঁ, অধৈৰ্য এটা এতিয়া মই কিবা লিখছোঁ, কিবা কৈছোঁ, কিবা কৰি আছোঁ, এইখিনিতে কোব মাৰি দিছে বেডালেদি। এই গৰু কি এনেকৈ পঢ়ি আহিছে, এই কোবটো আপোনাৰ জীৱনৰ আশীৰ্বাদ হ'ল। আপুনি শিক্ষক হ'ব পাৰিলে? পাৰিলোঁ পিছত গৈ। আপুনি কোন বিদ্যালয়ত শিক্ষকতা কৰিলে? মই হাৰেং ME স্কুলত। আপুনি যেতিয়া সেই বিদ্যালয়খনলৈ শিক্ষক হিচাপে গৈছিল, তেতিয়া আপোনাৰ বয়স কেনেকুৱা আছিল বা কেনে পৰিস্থিতিত আপুনি তাত শিক্ষক হ'ল? মই তেতিয়া মোৰ বয়স চাৰ্টিফিকেট মতে 21 বছৰ। মাত্ৰ 21 বছৰ? 21 বছৰ। সেই সময়ত এই অঞ্চলটোত মেট্ৰিকুলেট কোনো নাই। সিফালে আছিল কনক বনিয়া বুলি, শ্ৰীনাথ বনিয়াৰ ল'ৰা, আৰু সিফালে আছিল এজন পাহৰিছে চাগে আপুনি। সেই সময়ত খুব কম আৰু নাই মই। গতিকে মই এনেকৈ থাকোঁতে ইফালৰ পৰা সেই স্কুলখনত শিক্ষক নাই। শম্ভু শৰ্মা, তাৰপিছত কিনেৰাম কোচ, কিনেৰাম দাস, মানে প্ৰতিষ্ঠাপক নলিনী বৰুৱা, এনেকৈ এটা দল মোৰ ঘৰলৈ আহিল।
আহি ক'লে যে তুমি শিক্ষকতা কাম কৰিব লাগে, যাব লাগে মেট্ৰিক পাছতে। তেতিয়া আপুনি কলেজত পঢ়াৰ সিদ্ধান্ত লোৱা? সিদ্ধান্ত লৈছোঁ। মোৰ শ্ৰদ্ধাৰ ককাইদেৱে মোক ফৰ্ম চৰ্ম আনি দিছে, মোক ফিল আপ কৰি দিছে। তাৰপিছত কৈছে এইখন মংগলদৈত দাখিল দিবি, যাই পেলাই এডমিশ্যনটো লওঁ। হ'ব দে বুলি ক'লোঁ। ইতিমধ্যে এইটো হ'ল ব্যৱস্থা। তেওঁলোক আহি গ'ল, যাই ক'লে আমাক শিক্ষক লাগে, স্কুলখন ভাঙি যায়। ককায়ে নেদেই, তেওঁলোকে নেৰে। ককাই কৈছে নাই নাই, মই এইখিনিৰ ভিতৰত মেট্ৰিকুলেটহে ময়ো পাছ কৰিব নোৱাৰিলোঁ। মোৰ দুৰ্ভাগ্যত 2 নম্বৰত মই 28 নম্বৰ পাইছোঁ গণিতত, বাকীগিলা পাছ। ইউনিভাৰ্চিটিৰ আণ্ডাৰ ইংলিছ মিডিয়াম ডিউলি পাছ কৰিব লাগিব। 1 নম্বৰ ফেইল কৰিলেও ফেইল। মানে আজিৰ নিচিনা নহয় আৰু? নহয়, আজিৰ নিচিনা নহয়। আজিৰ নিচিনা ঘৰৰ পৰা নম্বৰ দি তাতে কিবা কিবি কৰি মাৰ্ক বেচিছত ল'ৰাক উন্নতি কৰা নাই। তেতিয়া মাৰ্ক বেচিছ লিখি ল'ব লাগিব একদম। মাৰ্ক বেচিছত তেতিয়া এইবিলাক কৰা নাছিল, তেতিয়া মেৰিট বেচিছত কৰিছিল। অৰ্থাৎ এজন ল'ৰাই যদি 300 নম্বৰ পায় কিন্তু এটা বিষয়ত ফেইল কৰিলে, এজন ল'ৰাই 200 নম্বৰ পালে, ছাপ'জ 200 নম্বৰ পালে ডিউলি পাছ। এতিয়া কোনজন বেছি ভাল হ'ব? এইটো আছিল চিন্তা। তেতিয়া সেই 300 পোৱাজনক 2 নম্বৰ দিলে, এই 200 পোৱাজনক প্ৰথম পজিশ্যনটো পাৰি দিলে। মানে যিসকলে প্ৰতিটো ছাবজেক্টত পাছ কৰে তেওঁলোককে বেছি দক্ষ বুলি কোৱা হয়। সেইটো মেৰিট বেচিছ, সেইটো মেৰিট বেচিছ। গতিকে মেৰিট বেচিছত যিবিলাক ল'ৰা পাছ, তেওঁলোকে নম্বৰ কম হ'লেও আগত যায়। আৰু যিবিলাকে 200, 400, 500 পাব এটা কথাই, কিন্তু যদি এটা বিষয়ত ফেইল কৰে তেওঁলোকক ফাৰ্ষ্ট পজিশ্যনটো নেদেই। ঠিকে আছে বাৰু, 200 জনহে তাক লাগি যাব। সুন্দৰ, সেইটো মেৰিট বেচিছ। হয়। তাৰপিছত আপুনি তেখেতসকলৰ আহ্বান ক্ৰমে এই যিসকল প্ৰতিষ্ঠাপক বিদ্যালয়খন আহিছিল, তেখেতসকলৰ আহ্বান ক্ৰমে আপুনি যাবলগীয়া হ'ল? মই যাবলগীয়া হ'ল নেলা। তাৰপিছত বায়ে যাই পেলাই দাদাক মাতি আনিলা, এই বাসুদেৱ দাদাক মাতি আনি ক'লা, বৰদাদাক বুজাব দিলা, কাকাক এইকেইটা কেনেকৈ ডাঙৰ হ'ব, এইকেইটাকতো পঢ়িব লাগিব। ইয়াক যদি কলেজত পঢ়ি থকা এই 5টা ভাই কেনেকৈ পঢ়িব? মানে আপোনালোক 6 ভাই আছিল? 6 ভাই। গতিকে আপোনাকে যদি কলেজত পঢ়াই থাকে বাকীসকলৰ কথা কেনেকুৱা? বাকীগিলাক হেৰি হৈ যাব। গতিকে দাদাই ক'লে নাই 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 নাই, চাকৰি পাব কাৰণে চাকৰিত যাব লাগে এনে বুলি কৈ পেলাই চাকৰিত পঠাই দিলে। মই তেতিয়া সেইখন ভেঞ্চাৰ আছিল? নাই নাই নাই, এইখন চৰকাৰী একদম হেৰি ইংৰাজৰ দিনৰ স্কুল, বহুত দিনে পুৰণা। তাত মই গৈয়ে 500 পৰ্যন্ত কিতাপ পাইছিলোঁ, লাইব্ৰেৰিয়ান হৈছিলোঁ। 500 পৰ্যন্ত কিতাপ তেতিয়াৰ দিনত? তেতিয়াৰ দিনত 500 কিতাপে আছিল, ইমান উন্নত আছিল সেইখন। তাৰপিছত এই যে বড়ো মিডিয়ামৰ এটা আন্দোলন চলিল, সেই আন্দোলনৰ পিছৰ পৰা তাত এৰা এৰি হ'ল, মানুহ মাৰা ধৰা। এতিয়া আপুনি তাত যি চাকৰি কৰি থাকিল, সেই সময়ত আপোনাৰ কিবা বিশেষ স্মৃতি আছেনে? আছে, আছে বিশেষ স্মৃতি বহুত। এটা সময়ত তাত হেৰি হৈছিল, এই যে আলফাই যাই টকা দাবী কৰিছিল আমাক যে আপোনালোকে মাহকত পে পোৱাৰ লগে লগে 1000কৈ প্ৰত্যেকজন জেনেৰেল শিক্ষকে দিব লাগিব, সেইটো চুক্তি তেওঁলোকে লিখি লৈছিল। লিখি লোৱাত আমাৰ পেটে পেটে খং উঠিল, আমি কিহত দিব লাগে? আমি শিক্ষক মানুহ, তেওঁলোকৰো হেৰি আছে, তেওঁলোকেও পঢ়িছে, আমিও পঢ়িছোঁ, দিব লগাতো একো নাই। এইদৰে মনেও নাথাকিলোঁ। 2বাৰ দিলোঁ, 2-3বাৰ ল'লা। তৃতীয়বাৰ হ'ল হেডমাষ্টাৰে ক'লে যে এইবাৰ নেদো। এনে বোলে তেওঁ এটা ঘোষণা দিলে যে এইবাৰে যি দিলোঁ ইয়াৰ পিছত আৰু নহ'ব। এইটো আলফা নে বড়ো সংগঠনৰ? এতিয়াতো বুজা নাযায়। সিহঁতে যিদিনা আমি টকা লৈ আহোঁ, এইফালে এটা চুচুৰীয়া ভাত আছে, এইটো কি বোলে সুতিৰ কাষেদি। এইটো কথা খাটাং কোনোবা এটা সংগঠনৰ ফালৰ পৰা আহিছিল, আপোনাৰ কোন সংগঠনটো খাটাং নহ'ব পৰা? আপোনাৰ খাটাং সংগঠনটো এই 2 নম্বৰীয়া আলফা যেন পাইছোঁ আমি। 2 নম্বৰীয়া আলফা সেইটো হ'ল হেৰি কছাৰীৰে ল'ৰা। পিছত এনেকৈ যায় মই পিছত হেডমাষ্টাৰৰ আগত টকাৰ মোনাটো, পিছত এই মাজতে কুমাৰ ছাৰ, এই প্ৰায় 2-3জনে কথা কৈ লাহে লাহে গৈ আছোঁ। যোৱাত সেইখিনিত খুটিৰ কাষত বিৰাট জংঘল, সেইখিনিত আমাক 5জন ল'ৰাই আগুৰিলে। সিহঁতৰ হাতত 2টা ডেগাৰ আৰু কেইটামান কাণ, আগত 3জন, পিছত 2জন আমাক আগুৰিলে। আগুৰি ডেগাৰখন জোকাৰি হেডমাষ্টাৰক ক'লে প্ৰাণ দিবি নে টকা দিবি?
তেতিয়া তেওঁ নিমাত হৈ থাকিলে নহ'ব বুলি ধৰিলে আৰু হাতত ধৰি এটাই টকাৰ বেগ তুলিলা আৰু এটা এইদৰে হাত দুখন বান্ধিলা পিছৰ দিকে বান্ধি ভৰি দুখন জুতিয়াই ইয়াত গাঁঠি দিলা গাঁঠি দি বগৰী থলা তেওঁক তাৰপিছত তৃতীয়জন এই কুমাৰ তেওঁকো বগৰালা পিছত আছো মই কি কৰিলো উপায় নাই প্ৰাণ যায় এতিয়া ইহঁতক মাৰিলে টকাটো নিলায়ে মোৰ বা গতি কি হৈ বুলি বাগাত দি পৰিলো মই ফাৰ্ষ্টকে মূৰটো ঘূৰাত মোক একো নকৰিলা মৰিলে নে ঘূৰিলে কিবা বুলি ভাবিলা নেকি ভাবি পালেগি তেওঁলোকে টকা টোপোলাটো লৈ গুচি গ'ল তাৰপিছতে সেনেকৈ থাকি মই কিছু পৰৰ মূৰত উঠি বহি ভাবিলে তেওঁলোকক এৰি দিওঁ নেকি খহাই দিওঁ নেকি নাই খহাই দিলে মোৰ কিবা বিপদ হ'ব মানুহকে জনাওঁ বুলি মই দৌৰিকে বাতৰি ওচৰৰ মানুহখিনিক ক'লো এনে ঘটনা ঘৰলৈকে মানুহ পঠালো অমূল্য আৰু ধৰ্মী বনিয়া আহিছে যাই মোক সাৰাং পুখুৰী পাৰত লাগ পাইছে আমাক কি ঘটনা বোলে এনে কথা এতিয়া কি হ'ল টকাটো নিলে আমি কোনো নগাওঁ জীৱটো লৈ আহিছো যি হৈছে তেতিয়া পোহৰ দিন যি হৈছে টকা নালগে যৌ বুলি পেলাই মোক অমূল্য লৈ আহিল আপোনাৰ ঘৰখনৰ পৰা আপোনাৰ বিদ্যালয়খন কিমান কিলোমিটাৰ 6 কিলোমিটাৰ আমি দেখিছোঁ জানিছোঁ যে আপুনি এই 6 কিলোমিটাৰ বাট নিয়মীয়াকৈ খোজকাঢ়ি যায় নিয়মীয়াকৈ খোজকাঢ়ো ইয়াতে 8টা 8:30 9টা মানত ছটাটো কান্ধত তাৰ আগতে আপুনি পথাৰত কাম কৰে আগতে পুৱাই উঠি আপুনি পথাৰত কাম কৰোঁ তাতে যাই হালিটোক বুজাই দিওঁ ক'ৰবাত 2 আশা কঠীয়া হ'লেও কোবাওঁ ক'ৰবাত 2টা আলি হ'লেও দিওঁ দি চটপট কাঢ়ি কেতিয়াবা ভাত খাওঁ কেতিয়াবা সময় গ'লে আশা আৰু কিন্তু স্কুল কাৰণে আৰু মই কোনোদিনে মোৰ তাৰপিছত আপুনি একদম দৌৰাদৌৰিকৈ খোজকাঢ়ি যায় দৌৰি খোজকাঢ়ো চেণ্ডেল নাই ঘড়ী নাই নিপিন্ধাকৈ আপুনি খোজকাঢ়ি সেনেকৈ যাওঁ কিমান বছৰ আপুনি এই ধৰণে খোজকাঢ়িছে এইটো 37 বছৰ কিবা মাহ প্ৰায় 38 বছৰ এই যে তাৰ পৰা আপুনি স্কুল পালেগৈ ঘৰৰ পৰা খোজকাঢ়ি তাৰ পৰা আপুনি আকৌ খোজকাঢ়ি বন্ধু বান্ধৱৰ ঘৰৰ খা খবৰ কৰে বজাৰলৈ যায় প্ৰতিটো দিনত চব মিলাই 10 কিলোমিটাৰমান খোজ কঢ়াইছিল 10 কিলোমিটাৰ হয় হ'ব এতিয়া আপোনাৰ চুগাৰ প্ৰেছাৰ তেনেকুৱা ৰোগ আছেনে চুগাৰ নাই কিন্তু অলপমান ভৰি হাতবিলাক বিষায় সেইটোতো বয়সৰ লগত হ'ব কিন্তু খোজকাঢ়াৰ লগত মই চুগাৰটো অকণমান মিলাই চাব খুজিছোঁ গতিকে নিশ্চয় আপোনাৰ চুগাৰ নাই বা প্ৰেছাৰৰ ঔষধ আপুনি খাব নালাগে প্ৰেছাৰ অলপ আছে নহয় কিন্তু গতিপাত নহয় গতিকে এইটো আপোনাৰ খোজকাঢ়াৰ পৰা আপোনাৰ যি শৰীৰৰ ক্ষেত্ৰত আপোনাৰ উপকাৰ পাইছোঁ এইটো উপকৃত হৈছোঁ এতিয়া মই চশমা দেখা নাই আপোনাৰ চকুত কোনোদিন এতিয়া আগতে বহু পালে হ'ল কিন্তু আজি প্ৰায় এবছৰমানৰ পৰা অলপ কম দেখোঁ দৃষ্টিশক্তিটো হ্ৰাস পাইছে আৰু শ্ৰৱণ শক্তিটো মোৰ কমি আছে এইবিলাকতো বয়সৰ লগত হ'ব সকলোৰে হ'ব কিন্তু এতিয়াও আপুনি চশমা নিপিন্ধাকৈ পঢ়িব পাৰে পাৰোঁ আপোনাৰ যি পৰিয়ালৰ ভাই এই ভাইসকলৰ কাৰণে আপুনি চাকৰি পোৱাৰ পিছত বহুত ত্যাগ কৰিছে বুলি আমি জানিব পাৰিছোঁ নিশ্চয় বা দেখিছোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ ত্যাগৰ বৰ্ণনাটো কেনেকৈ দিব আপোনাৰ ভাই ভতিজাৰ ক্ষেত্ৰত ত্যাগ কৰা মই যেতিয়া দেউতা মৰিল মায়ে অকলশৰীয়া হ'ল অৱস্থা বৰ বেয়া মায়েৰ মাক এটা আছিল ধুপুনি বুঢ়ী বুলি এই ধুপুনি বুঢ়ীটো ধূপ সাজি নানা ঠাইত ফুৰি থাকি সেই ধূপ বেচি পেলাই চাউল আনে এনেকুৱা দুৰৱস্থা হৈছিল আমাৰ এখন ধুতি নবীনা ক'ৰবাত দিছোঁ মই ইয়াৰ পৰা আহোঁ দুগেশ্বৰৰ পৰা দিছোঁ মই সৰুৰে ঘৰৰ পৰা আহোঁ ধুতিখন চোলাটো ভাইবিলাকৰ মাজত মই যাওঁ যোৱা পিন আকৌ সেইখন ধুতিকে মই স্কুললৈ লৈ যাওঁ লৈ যা বাপা কি আছে তাৰপিছত সিহঁতক পঢ়াৰ কাৰণে মই বহুত চেষ্টা কৰিলোঁ পিছে কাম হ'ল অমূল্য MA পাছ কৰিলা ভাল পালোঁ ভালকৈ পঢ়িলে তাৰ বা তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰতো আপুনি বহুত সেই সময়ৰ যিটো পদ্ধতি সেই পদ্ধতিমতে আপুনি বহুত সহায় কৰিছোঁ কাৰণ হ'ল সিহঁতক পঢ়াই শুনা লগন দিলোঁ বিয়া বাৰু কৰাই দিলোঁ চাকৰিৰ ক্ষেত্ৰত বিচাৰিলোঁ আপোনাৰ যাই পেলাই তেতিয়া দুটি বৰুৱা আছিল দিয়াই টংকেশ্বৰৰ কাৰণে চাকৰি বিচাৰি গ'লোঁ এই কৃষ্ণ চৌধুৰী কেৰাণী চৌধুৰীক লাগ ধৰিলোঁ ছাৰ এনে অৱস্থা গতিকে চাকৰিটো মই পাৰিম কিন্তু এটা কথা হ'ব 200 টকা লাগিব হ'ব ছাৰ তেতিয়া 200 বহুত 200 টকা নিলোঁ
কেইটামান জহা চাউলৰ ডিমা দুটা কণী নি পেলাই তেওঁক দিলোঁ। দিয়াত তেওঁ ক'লে যৌ আজি ইয়াতে এপইণ্টমেণ্ট দিম। মই গ'লোঁ, যাই তেওঁ এপইণ্টমেণ্ট লেটাৰখন লিখিলা। দ্যুতি বৰুৱা হেৰি ধৃতৰাষ্ট্ৰ অন্ধ। অন্ধ মানে দেখা নাপায়, মানুহ ক'ব নাপায়, তেওঁ শিক্ষাগুৰু। আৰু চকুৰে একো দেখা নাপায়। তেওঁ এই হেৰিখন লিখিলে, এপইণ্টমেণ্টখন লিখিলে, লিখি তেওঁক এনেকৈ হাতখন আনি লগাই দিলে, চহীটো এটা কৰক। এনেকৈ তেওঁ কিবা এটা চহীটো কৰিলে, চাকৰি হৈ গ'ল। চাকৰি। আপুনি যিখন বিদ্যালয়ত শিক্ষকতা কৰিছিল, এই বিদ্যালয়খন বৰ্তমানৰ BTAD এলেকা। আৰু যিমানবিলাক তাত সেই সময়ত আন্দোলন হৈছিল, সেই আন্দোলনৰ সময়ছোৱাতে আপুনি তাত চাকৰি কৰি আছিল। নিশ্চয়। কিবা অসুবিধাৰ সন্মুখীন হৈছিল? অসুবিধা হৈছিল। যেনে মনত পৰে তেনেকৈ? মনত পৰে, ঘটনা মনত পৰে। তেতিয়া তাত জেনেৰেল আৰু বড়ো দুটা মিডিয়াম হ'ল স্কুলখনত। বড়োবিলাকে বড়ো শিকায়, জেনেৰেলে জেনেৰেল শিকায়। আমি মানে হেৰি কৰিলোঁ, এই বড়োবিলাকক ক'লোঁ তোমালোকক ইয়াতে স্থান দিয়া নাই, আমাক জেনেৰেল স্কুল, জেনেৰেল পঢ়িব লাগে। তেতিয়া সিহঁতৰ ভাষা আন্দোলন হ'ল। ভাষা আন্দোলনে স্কুলখনত তালা লগালে, স্কুলখনত তালা মাৰি থৈ দিয়ে। আমি আহি তালা দেখি পেলাই ঘূৰি যাওঁ, দুটা দুটা তালা। সাৰেং পাওঁ, সাৰেঙেদি আহোঁ। সাৰেঙৰ মানুহ কয় ইমান দুৰ্বল, পুঠি মাছৰ জীবু এটা লৈ পেলাই স্কুল কৰিব আহিছে আপোনালোকে, দৰমহাকেইটা খায়, এটা বিভিন্ন ধৰণৰ কথা কয়। মানে জেনেৰেল মানুহবিলাকে তেনেকৈ কয়? কয়। তেতিয়া হেডমাষ্টাৰৰ খং উঠিল, বাৰু ঠিক আছে কালি। পিছদিনা আহি চকীদাৰ ক'লে বাটামডাল লৈ আহ। বাটামডাল চকীদাৰ ক'লে তালা মাৰ কোবৌ, তালা ছিঙি দি। সেই চকীদাৰটো কোবাই পেলাই তালা একেবাৰে আংঠি চাংঠি ছিঙি উলিয়াই আনিলে, ছিঙি পেলালে। আমি ভিতৰত গ'লোঁ, এনেতে বড়োলা হাত দিছে ট্ৰাইবেল মানুহ, আগুৰি ধৰিলে স্কুলখন। আমি ভিতৰত সোমাই আছোঁ অফিচ ৰুমত। আহি পেলাই তেওঁলোকে আগমাৰি ধৰিলা, ধৰি এই হাজিৰা বহি লৈ যিমান হেৰি কৰে কৰিছে। কিন্তু আমি কবি কলিতা আৰু মই দুয়ো খিৰিকী আছিল বাহিৰৰ দিকে, খিৰিকী দি ওলাই পেলাই বিৰাট লট দিলোঁ। দি আপোনাৰ ডিমিলা নদীৰ ওচৰেদি আহি নলিনী বৰুৱাক ক'লোঁ এনেকুৱা ভয়ংকৰ কাণ্ড স্কুলত চলি আছে, আপুনি যাওক চেক্ৰেটাৰী হিচাপে। নাই নাই নাই, জ্বলাজুইত যা দিবা নৰি চক্ৰৱৰ্তী, যি হৈছে হৈছে মনে মনে থাকক, আপোনালোকে খবৰ দিয়া বুলি নক'ব পটকে। সেইখন ঠাইত আপুনি ধুনীয়াকৈ মিলা জিলাৰ মাজেৰে আপোনাৰ চাকৰিটো আছিল, শেষ কৰিলে। আহি তাত বৰুৱাক তাত তেওঁলোকো দুজন গ'ল, যে আমাক কবি কলিতা আৰু মোক তেওঁলোকে নামতে একমাহ নাম দিলা। কোনে নামতে? এই দুজন এই দুজন শিক্ষকে। মানে আপোনালোকে তেখেতলোকক এৰি পেলাই এৰি আমি প্ৰাণ বচোৱালোঁ, খিৰিকী দি জাপ মাৰিলোঁ। সেই সময়ত নিজে নিজে এটা জনতাৰ খঙৰ সন্মুখত বাচিবৰ কাৰণে নিজে নিজে চেষ্টা কৰিবই লাগিব। আমি দুটাকে তেওঁলোকে একমাহ পৰ্যন্ত নাম দিলে, একো নকয়, নামাতে, একোকে নকয়। তেওঁলোকৰ বেয়া লাগিছে, বেয়া লাগিছে। তাৰপিছতে এজনে ক'লে আপোনালোকৰে কৈ লৈছে এইবিলাক, নহ'লে আপোনালোক খিৰিকী দি জাপ মাৰে। আমি ৰ'লোঁ, আমাক কিয় নক'ব বা এইবিলাক কিয় নক'ব, একো নাজানো ভাই। ইয়াত এইদৰে কেছ হৈ গ'ল, কেছ চলিল, গভৰ্ণমেণ্ট কেছ হ'ল। কেছত যাই পেলাই গ'লে আলোচনা হ'ল, যায় তাতে মহলাত যায়। তাৰপিছত মই বৰুৱাক ক'লোঁ এটা কথা কওঁ, কেছ কৰিলে নহ'ব, সেইকাৰণে স্কুলত আমি থাকিব লাগিব। গতিকে বড়োসকলৰ লগত ঘনিষ্ঠতা আনিবৰ কাৰণে আপুনি যথেষ্ট চেষ্টা লওক। ঠিকে কৈছে সভাপতি বুলি তেওঁ বড়ো মানুহখিনিক মাতি মিটিং পাতিলে এদিন স্কুল। মানে সকলো এটা ধুনীয়া মিলামিলি মিলামিলি এটা যেতিয়া হৈ আহিল, টনা হৈ গৈছে মোৰ চাকৰি জীৱনত। ঠিকে আছে, আপুনি আমাক সময় দি বহুখিনি কথা জনালে, আমি বহুখিনি সেই সময়ৰ নজনা কথা জানিব পাৰিলোঁ। এতিয়া আপুনি বহুত দিনলৈ জীয়াই থাকক, আপোনাৰ স্বাস্থ্য ভালে থাকক, আৰু জীয়াই থাকি আপুনি আমাৰ নতুন প্ৰজন্মসকলক আপোনাৰ যি প্ৰেৰণা, কৰ্মপ্ৰেৰণা, এই কৰ্মপ্ৰেৰণাৰে আমাক আপোনাৰ পৰৱৰ্তী চামক উৎসাহিত কৰিব।